ৰিঙিছে এতিয়া মঙলদৈৰ অসহায় দম্পতীৰ মুখত দৰিদ্ৰতাৰ বাবে বিগত 30 বছৰ ধৰি মাছ খোৱা নাই এই হাল দুৰ্ভগীয়া দম্পতীয়ে উৰুষা পজাৰ তলত দুৰ্বিসহত জীৱন কটোৱাৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে ঘৰ বান্ধি দিবলৈ আগবাঢ়ি আহিল আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস। নিউজ 18ৰ বাতৰিৰ পিছতে মুখত হাঁহি বিৰিঙিল অসহায় বৃদ্ধ দম্পতীৰ। মঙলদৈৰ বৃদ্ধ দম্পতীৰ কাষত সহৃদয় লোক। উৰুষা পজাত জীৱন কটাব নালাগে ককা আইতাই। নিউজ 18ৰ বাতৰি চাই ককা আইতাৰ ঘৰ সজাই দিলেহি বিভিন্নজনে। জীয়াই থাকিবৰ বাবে সংগ্ৰাম কৰা এইহাল ককা আইতা। মঙলদৈৰ এই বৃদ্ধ দম্পতীৰ 3 সন্তানৰ মৃত্যুৰ পিছতে 15 বছৰে দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছিল। এটা উৰুষা পজাতে জীৱন কটাইছিল তেওঁলোকে। এমুঠি খাই এমুঠিৰ চিন্তা কৰিছিল এই বৃদ্ধ দম্পতীয়ে। তথাপিও ককা আইতাই সদায় মুখত লৈ ফুৰিছিল এমুকুৰা হাঁহি। মঙলদৈৰ ৰামহৰি চান্দৱাল পাৰাৰ ভূপেন বিশ্বাস আৰু পুৱলা বিশ্বাস নামৰ বৃদ্ধ এই দম্পতীৰ দুৰ্বিসহ জীৱনৰ বাতৰি ৰামহৰি যুৱ মঞ্চৰ সহায়েৰে সম্প্ৰচাৰ কৰা হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্ধিয়াৰ শিৰোনামত। ইয়াৰ পিছতে এওঁলোকক সহায়ৰ বাবে কাষলৈ আহিল আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস। সুশান্ত বিশ্ব শৰ্মাই দিনেৰে ঘৰ নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিলে লগতে প্ৰদান কৰিলে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ। ৰামহৰি যুৱ মঞ্চৰ প্ৰায় 30 গৰাকী সদস্যৰ শ্ৰমদানেৰে নিৰ্মাণ হল ঘৰটো। এতিয়া ককা আইতাৰ মুখত আনন্দৰ হাঁহি। বৰ্তমানটো হৈছে ঘৰ দুৱাৰ হৈছে এতিয়া বহুত কষ্ট খাইছিলোঁ। এতিয়া দেখোন এতিয়া দমকলটো হ'লি আমাৰ হৈ আৰু। ইফালে বিধায়ক গুৰুজ্যোতি দাসে আশ্বাস প্ৰদান কৰিছে অন্যান্য সকলো সা সুবিধা কৰি দিয়াৰ বাবে। বিজেপি যুৱ মৰ্চায়ো খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি দিব বৃদ্ধ এই দম্পতী। নিউজ 18ৰ যিটো সংবাদ এই সংবাদৰ পিছত আমালৈ ৰাইজৰ বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবাঢ়ি আহিছে। ইতিমধ্যে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সাংবাদিক বন্ধু নৱজ্যোতি মহন্তৰ লগত যোগাযোগ কৰি এটি বাঁহৰ ঘৰেও থকাৰ এটি সুন্দৰ বন্দোবস্ত কৰি এটি বাঁহৰ ঘৰৰ ব্যৱস্থা কৰি দিছে। আমাৰ নিউজটোৰ জৰিয়তে বিধায়ক মহোদয়ে গম পাইছিল সন্মানীয় বিধায়ক গুৰুজ্যোতি দাসদেৱ তেওঁলোক ইয়াতে আহিছিল। তেখেতসকলৰ এটা দমকলৰ ব্যৱস্থাটো বৰ্তমান অসুবিধা হৈছে। তেখেতে নদীৰ পৰা পানী খাই আছে। যিমান পাৰোঁ চেষ্টা কৰিম বিদ্যুতৰ ব্যৱস্থাটো কৰিব। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট।